বাই বাবনা বাই চাব সো এতিয়া মোৰ লগত আছে জিন্তু দা আৰু লগতে আছে জিন্তু দাৰ গ্ৰুপ সো দাদা কেনেকুৱা লাগিছে মাটিয়াত যে এই এটা জবৰদস্ত প্ৰগ্ৰাম হ'বলৈ গৈ আছে পাপন দা আহি আছে কেনেকুৱা ফিলিংছটো আপোনালোকৰ ফিলিংছ মানে কি ক'ম আৰু দাদা একদম থাকিব নোৱাৰোঁ একদম হয় 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 এইটো তাৰ মানে মোৰ ড্ৰিম ডেন্স হয় আজি যিমান বছৰ আপোনাৰ 15 বছৰ ডান্স কৰিলোঁ এতিয়া মই আজি মই ড্ৰিম ডেন্সটো দেখাব আৰু ৰাইজে এইবোলে হাই বুলি কৈ দিয়া ঠিক আছে থেংক ইউ অ'কে থেংক ইউ এলট এতিয়া আমি আহিছোঁ আমাৰ মাটিয়া আপোনালোকে সকলোৱে জানে যিহেতু পাপন দা আহি আছে ধামাকা কৰিব চ' মোৰ লগত ভণ্টিসকল আছে তোমালোকে কি কৰিবা আহোম ডান্স তেওঁলোকে কৰিব আহোম ডান্স পিনৰ পৰা আপোনালোকে গেটিং চাব পাৰে খুব ধুনীয়া এটা পৰিৱেশ চ' থেংক ইউ চ' আপোনালোকে সকলোৱে আছে যে পাপন দা আহি পালে মাটিয়াত জবৰদস্ত পাৰফৰ্মেঞ্চ হ'ব জাষ্ট ৱাটছ এখন গাড়ীতে আহিছে আমাৰ পাপন দা চ' আপোনালোকে গেটিং চাইছে বেলেগ এটা এণ্ট্ৰি চ' এয়া আপোনালোকে চাইছে পাপন দা চ' এতিয়া পাপন দা ষ্টেজত ধামাকা কৰিব মাটিয়া মানে হিলাই দিব এইবাৰ চ' ৱাও উই আৰ চ' এক্সাইটেড মাটিয়া হিলাই দিব এইবাৰ শুভেচ্ছা মৰম সেৱা জ্যেষ্ঠসকলক জনাইছোঁ মোৰ মা দেউতাই মানে ইয়াত গাই গৈছিলে মোৰ ইমানটো কমিটিয়ে কৈছে যে মাটিয়াত তেওঁলোকে গাই গৈছিলে এই অঞ্চলৰ অকণমান আগত গৈ গোৱালপাৰাৰ এটা গীত এটা গাইছিলোঁ বাহিৰত বহুত মানুহে ভাল পালে প্ৰতিমা পাণ্ডে বৰুৱাৰ তেওঁৰ গোৱা গীত আছিলে পাণ্ডে বৰ লোকগীত Oh
নিশ্চয় গাইছিলে জিপি গায়ে বুকুর সিপারে এহেজার গোলাপে রঙা রঙা করিবে ছায়া দি থকাত তোমার কথা ভাবিলে জানা উপস্থিত গোলাপে রঙা রঙা করিবে
জাতিৰ আমি সম্পৰ্ক নিশ্চয় আপোনালোকে ক্ৰাউড চাই আছে চব জ্যেষ্ঠ ব্যক্তি অৱসৰপ্ৰাপ্ত শিক্ষয়িত্ৰী নীলিমা কলিতা জেঠীমাই এখনি কিতাপ আগবঢ়াইছে তেওঁ নিজ হাতেৰে কিতাপখন লিখিছিলে আৰু কিতাপৰ মন্তব্য আগবঢ়াইছে স্মৃতি গ্ৰন্থৰ সভাপতিয়ে এখন স্মৃতি গ্ৰন্থ আগবঢ়াব সেয়া হৈছে বিজু কলিতাই আৰু স্মৃতি গ্ৰন্থ এখন আগবঢ়াইছে স্মৃতি গ্ৰন্থৰ সম্পাদক হৰিহৰ কলিতাই বিত্ত বিভাগৰ দায়িত্বত থকা গৌৰৱ কাকতে এয়া বিশ্বজিৎ কোচ Toda ciudad
পাপন দা বাই বাই বাবু না বাই চাব চাব